পোনপ্ৰথমে মই ইয়াৰ পৰা আন্তৰিক শুভেচ্ছা যাচিছোঁ, লগতে দীপাৱলীৰ শুভেচ্ছা যাচিছোঁ। আজি যি হাতীগড় বাইজান চেচেৰিয়াজান তিৱাৰীগোলাত যি LP স্কুলৰ প্ৰাংগণত যি কালি 15তম কালী পূজা আয়োজন কৰা হৈছে, পূজা কমিটিৰ সভাপতি কমল তাঁতীৰ লগতে সম্পাদক সুনীল তাঁতীক আমি শুভেচ্ছা যাচিছোঁ, যাতে আগন্তুক দিনবোৰ এনেকুৱা কালী পূজা হয় আৰু হৈ থাকিব লাগে। আৰু লগতে কালি আৰু আজি আৰু কালি দুদিনা আমাৰ কালী পূজা উদযাপন কৰা হৈছে। লগতে পৰৱৰ্তী দিনা আমাৰ ভাসানো হ'ব, যাতে আমাৰ তিনিআলি নিবাসী ৰাইজে আমাক এই পূজাখন চবে চাই বুলি আৰু শুভেচ্ছা যাচিছোঁ। সেয়ে নমস্কাৰ। সৰ্বপ্ৰথমে মোৰ ৰাইজক কালী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।